ঐতিহাসিক দৈৱ দুৰ্বৃত্ত ভাগত পৰি অসমৰ লোক আছে খিলঞ্জীয়া আৰু অসমীয়া। মই ভাবো আমাৰ যদি মন থকা হেতেন আগৰ তৰুণ গগৈ চৰকাৰৰ দিনত তেতিয়াৰ অধ্যক্ষ প্ৰণৱ গগৈ প্ৰয়াত তেওঁ এটা পদক্ষেপ লৈছিল আৰু তেওঁ পদক্ষেপৰ মাজত বহু মানুহে অকমান ৰাজনীতি কম আৰু সমাধানৰ প্ৰতি সমৰ্পিত এটা সন্মিলিত মন বহু দল সংগঠনৰ আমি দেখিবলৈ পাইছিলো। তাত তেওঁলোকে কৈ থৈ গৈছে আৰু আমাক এতিয়া বৰ্তমানে সংজ্ঞাৰ বিষয়ে যিবোৰ কথা কোৱা হৈছে সেই কথাবোৰ বহু ক্ষেত্ৰত মই ভাবো বিভ্ৰান্তজনক। মই অসমীয়া বুলি ক'লে মোৰ দৃষ্টিত কোন মই ভাবো মোৰ একেবাৰে পোনপটীয়া এটা মই আকৌ কৈছো মোৰ বিধবাক্য নহয়, মোৰ একেবাৰে পোনপটীয়া কথা। প্ৰথম অসমীয়া অসমৰ সেইসকল জনগোষ্ঠীৰ লোক যি নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ দ্বাৰা কেৱল অনুপ্ৰাণিতই নহয় তেওঁলোক পৰিপূৰ্ণ। আজি বড়োসকলেই হওক, কাৰ্বিসকলেই হওক, ডিমাছাসকলেই হওক, তেওঁলোক অসমীয়া এক নম্বৰ। দুই নম্বৰ অসমীয়া আজি আপুনিও বৰাদেও ময়ো বৰা, আমাৰ দৰে অসমীয়া ভাষা কোৱা মানুহ আমিও অসমীয়া। তিনি নম্বৰ হ'ল বিভিন্ন কাৰণত ভাৰতৰ বিভিন্ন ঠাইত স্বাধীনতাৰ আগত বা পিছত আহি অসমলৈ আহি অসমৰ লগত নিমন্ত্ৰিত হৈ অসমৰ মাটি পানী সেৱন কৰি অসমৰ অন্তত সকলো নহ'লেও সকলো জ্যোতিপ্ৰসাদ হ'ব নোৱাৰে, হৰিকেইটা নগৰলা হ'ব নোৱাৰে, কিবা এটা হ'লেও অসমলৈ ভাল ভাৱ ৰাখি তেওঁ কাম কৰিছে, ব্যৱসায় কৰিছে তেওঁ অসমীয়া। আৰু লগতে আমাৰ স্বাধীনতাৰ আগৰ প্ৰবজন আৰু স্বাধীনতাৰ পাছত অনুপ্ৰৱেশ কৰি অহা 1971 চনৰ 25 মাৰ্চলৈকে যিটো দিনলৈ বহুতৰ মাজত বিতৰ্ক আছে, প্ৰশ্ন আছে, সকলোৱে গ্ৰহণ নকৰে, কিন্তু এটা ধৰণৰ মাজেৰে অসম চুক্তি গ্ৰহণ কৰা যিটো দিন তাৰ আগলৈ যিসকল লোক আহি আজি কৰ্মমুখী জাতীয়তাবাদৰ কথা কৈছে আৰু আমাৰ মানুহে তাৰ পৰা শিকনি নলৈ তেওঁলোকৰ মানুহ কিমান চিকিৎসা কৰিছে এইবোৰ কথা নাচায়, তেওঁলোকক ভাবিছে তেওঁলোকক চিৰদিন কামেই কৰাই ৰাখিম, তেওঁলোকক সদায় আমি ইটিকিং কৰিম। সেই ইটিকিং আপুনি চিৰদিনৰ বাবে কৰি থাকিব নোৱাৰে। সংকুচিত অৰ্থ আমি যদি মুখে অসমীয়া বুলি ভাবো, অসমীয়া ভাষীসকলে যদি অসমীয়া, তেতিয়াহ'লে আপুনি ভাবক কেৱল মই সকলোকে কোৱা নাই তথাপিও মুকলিকে ক'ব লাগিব এটা জাতিয়ে এটা অংশৰ পৰা চান্দা আন এটা অংশৰ পৰা কাম কৰিব আৰু মাজত আমি মাইকটো লৈ শ্লোগান ধৰি আমি বিপ্লৱৰ কথা কওঁ, আন্দোলনৰ কথা কওঁ। এই জাতি 19 বছৰ কি হ'ল, 60 বছৰ হ'ব, 70 বছৰ হ'ব, যিমানেই ডিঙি ফুলাই ফুলাই ৰাজনৈতিক দল আৰু অৰাজনৈতিক দলৰ নেতাই কথা নকয় কিয় সেই কথা অলপ গভীৰ পৰাই থাকে। মই মানি নলওঁ, মুকলিকে তেওঁলোকৰ আগত কৈছো অসমক ভাল পোৱা ৰাজনৈতিক দলৰ মানুহৰ আদৰ্শ বেলেগ হ'লেও তেওঁলোকক মই সন্মান কৰোঁ। মই চৰকাৰৰো তিনিটা ভাল কামৰ কথা ক'লো, চান্দাৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, ড্ৰাগছৰ ক্ষেত্ৰত লোৱা পদক্ষেপ। অৰাজনৈতিক দলৰ ভালবোৰক ভাল, কিন্তু যিখিনি ভাল নহয়, যিখিনি দেশৰ বাবে গৌৰৱজনক নহয়, মই ক'বই নালাগে সামাজিক মাধ্যমত দেখোন টেলিফোনবোৰ ভাইৰেল হৈ আমাৰ অৰাজনৈতিক সংগঠনৰ নেতাই কোনেকা এমএলএৰ চিট দিব এই ধৰণৰ কথাও আমি শুনিবলৈ পাওঁ। তো ময়ূৰ পৰাই কিয় ক'ব লাগে? আপুনিও জানে ময়ো জানো। মই ভাবোঁ আমাৰ এই কথাবোৰ দ্বিতীয় কথাটো মোৰ একবাৰ মনৰ নতুন প্ৰজন্মক লৈ মই চৰকাৰৰ লগত ইমান থকা ফুটা লাগি থকাৰ পিছতো মই মুকলিকে কৈছো এইটো সঁচা কথা, যদি খুব বেছি মোৰ নামটো কাটি দিব আপত্তি নাই। মই ডিচিএম হৈ থাকোঁতে 49 বছৰ বয়সত মই চাকৰি এৰি আহিছিলোঁ। আমাৰ লগৰবোৰ চব চিটিএম, আজি গুৱাহাটী অফিচৰ নাবাৰ্ডৰ চিটিএম আফটাৰ মেনি ইয়াৰ্ছ এজন অসমীয়া মানুহ যি একেলগতে আমি পিঅ পাইছিলোঁ 96ত লোকেন দাস আজি মুখ্য মহাপ্ৰবন্ধক। মই সেইটো চাকৰি এৰিছোঁ, মোৰ নাম কাটি দিলেও আপত্তি নাই, কিভাৱে কৈছোঁ মই যোৱা 3 বছৰত এচিএছৰ এপিএছচি পৰীক্ষাৰ ইণ্টাৰভিউ বৰ্ডৰ মেম্বাৰ আৰু ভাৰতৰ প্ৰতিটো বেংকৰ প্ৰফেচনেৰী অফিচাৰৰ মই ইণ্টাৰভিউ বৰ্ডৰ মেম্বাৰ। যোৱা 3টা বছৰত মোৰ ইমান দুখ লাগিল আমাৰ অসমৰ মানুহে আপুনি আনএমপ্লয়েবল বা এনেকুৱা কথা কৈছে, নিবনুৱা সমস্যাৰ কথা কৈছে। মই বেংকৰ পিঅ বাদেই দিলোঁ, বেংকৰ ক্লেৰিকেল, এলআইচিৰ ক্লেৰিকেল, ষ্টাফ চিলেকশ্যন কমিশনৰ চাকৰিৰ কথা আপোনালোকৰ কলেজতে পাই অঞ্চলত ফুৰক। অধিকাংশ ল'ৰা ছোৱালীয়ে কেৱল এচিএছ আইএছ জানে, আইএছটো বৰ টান, এচিএছ এটা সময়লৈ কৈছিল নাপায়, টকা পইচা দিব লাগে। এতিয়া যিহেতু ভাল হৈছে এতিয়া তেনেকৈ নকয়, কিন্তু তাত বুলি কৈ তেওঁলোক আঁতৰি চলে, তেওঁলোকৰ ধাউতি নাই। আৰু যিটো জাতিৰ মনত তেওঁলোকৰ ৰাজ্য চৰকাৰৰ বাহিৰে আন কোনো চাকৰিৰ প্ৰতি কোনো আগ্ৰহ নাই, সেইটো জাতিয়ে হয়তো তুমি বিশালৰ কথাই মোবাইলত চাই থাকিব, ৰাতি হ'লে কেৰম খেলিব,
কেৰামখলাৰ কাষত থকা ধুনীয়া পদাৰ্থৰ দোকানখনলৈ চাব যে মোৰ দেউতা বা ককা দেউতা কেতিয়া গ'ল মই ফুটুককে তাৰপৰা আনি কেৰামৰ গুটি যেতিয়া বেকা হৈ যাব আৰু সেই ধৰণে অসমৰ গুটি বেকা কৰি থকা আমাৰ নতুন প্ৰজন্মক মই কৈছোঁ আপোনালোক আহক তোমালোক আনা বেলেগ বেলেগ ধৰণে অসমক অকল AGS-IS-ৰ জৰিয়তে নহয় বেংক চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি আৰু বিদ্যুৎ বিকাশৰ জৰিয়তে আমি নতুন প্ৰজন্মক আগবঢ়াই লৈ যাব পাৰোঁ। মই এই ক্ষেত্ৰত চৰকাৰে কালিতে পৰহি কিবা এটা পদক্ষেপ লৈছে মই তাৰ বাবে সাধুবাদ দিছোঁ। অলপ খালি ৰাজনীতিটো বেছিকে হৈ যায় মই কালিটোৰ কথা নাজানো মই যোৰহাটলৈ আহিলোঁ অকমান ইলেকশ্যনৰ সময়ত ৰাজনীতি হওক বাকী সময়ত ৰাজনীতিটো কমাই ৰাস্তা আৰু নতুন প্ৰজন্মৰ জীৱনৰ ৰাস্তা নিয়োগ কৰা চৰকাৰে বেছি মনোযোগ দিয়ক সেইটোৱে মোৰ চৰকাৰৰ প্ৰতি আপোনালোকৰ এই পবিত্ৰ শিক্ষাভূমিৰ পৰা মোৰ আবেদন আৰু আপোনাৰ প্ৰশ্নৰো এটা আপোনাক সন্তুষ্ট কৰিব নোৱাৰা ধৰণৰ উত্তৰ।